ওলালে দে ক'ৰ পৰা ডিউটিলে ওলোৱা কথা কৈছো সেই বুলি কোৱা ওলালেতো কি আকৌ মই কেঁচু নে কি গাঁতৰ পৰা ওলাবলে উফ ৰাম সেইবোৰ ফটোৱা কথা বাদ দিয়কচোন মই চিৰিয়াছ কথা এটা ক'বলৈহে আহিছো কোৱা এই মোহনটোৰ কি চিন্তা কৰিছে তাক কি এনেকেই থাকিবলৈ দিবনে কোনে ক'লে এনেকৈ থাকিবলৈ দিম তেনেহলেনো তাৰ কাৰণে কি কৰিছে আপুনি মোক ঘামচি বিলাক লগতে আছে আজি ইহঁত যাবগে আৰু তোমালোক যাবাগে আৰু মোক যে তোমাক দেখি এতিয়া পাই হিংসাই লাগিছে পাই আগতে মোক ধুনীয়া হ'বলৈ দি আছে তাৰপিছত তোমাক ধুনীয়া বনাই আছো মোক আকৌ দৰৱখিনি কিনি দিব লাগিব ঠিক আছে বাহিলে এপাক খাবা যোৱা তেনেকে ক'লে নহ'ব দে একে গোটা গোটা বটল কিনি দিব লাগিব তুমি খাই লোৱা দেই দেহা মই যাওঁ ঘামচি ষ্টিন বান চকু গুই তহঁতৰ কাৰণে মই ধুনীয়া হ'ব নোৱাৰিছো আজি মই তহঁতক দেখাই আছো পাগলটো এই বহুত দিন ঘৰলৈ কাকো ভাত খাবলৈ মতা নাই মই ভাবিছিলো কোনোবা অতিথি এজন মাতি আনি অতিথি এজন বোলো মাতো অন্নদান মহান দান ঠিকেই ভাবিছে কোন অতিথিব আপুনি ভাল কথাই ভাবিছে ময়ো ভাবিহে আছিলো লোকেল মাছ আৰু মুৰ্গী পোৱালি লৈ আহিব মই যদি লোকেল কণীও পাওঁ এটামান উঠাই দিম চাগে হ'ব দিয়ক অতিথিক মাছ মাংস খোৱাব পাৰিছে আমি ভাত খাবলৈ আহিলে আমাৰ ভাতৰ লগত আলু পিটিকাহে খাবলৈ দিম হেৰি এই লোকেল মুৰ্গী আনো নে খাচী আনো গৰমটো চাই কচোন এই মোক যে লোভ দেখুওৱা লাভ নাছে চা মোহন যেন সৰুৰ পৰাই মাছ মাংস খোৱা ল'ৰা আছে ঈশ্বৰ ক'লে মাছে মাংস মই আজি দগৰি খাইছো এই এইটো কৈ থাকিব নেপায় কিয় নাপাইছো আজি যে তোমালোকৰ ঘৰত মাছ মাংস খাইছো আকৌ পিছে খাবলৈ পাইছো নে নাপাইছো